Namaskar, welcome to Assamese kitchen. আজি আমি আপোনাক দেখাব খুজিছো এটা নৰ্থ ইণ্ডিয়ান ষ্টাইল ভেন্দি মছালা। আপোনালোকে জানে আমাৰ সৰু ছোৱালীজনী নৰ্থৰ বোৱাৰী আৰু ভেন্দি তেওঁলোকে কেনেকৈ খায় তাকে আপোনাক দেখাব খুজিছো। অতি সহজকৈ আৰু খুব টেষ্টি হয়। শুকান ৰুটিৰ লগত খাওক, দালি ভাতৰ লগত খায়, যিহে লগতে খাওক, খাবলৈ খুবেই খাবলৈ খুবেই ভাল হয়। আশা কৰিলোঁ আপোনালোকে ভাল পাব এই ৰেচিপিটো, এদিন বনাই খাব। ঘৰত সকলোৱে নিজৰ ঘৰত নিজৰ ভেন্দি ৰেচিপি থাকে, আমাৰতো এদিন ট্ৰাই কৰি চাব। বলকচোন চাওঁ আমি কেনেকৈ ৰান্ধিলোঁ এই ৰেচিপিটো। যদি ভাল পায় কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। ভেন্দি ভাজিৰ বাবে আমি এয়া ল'লোঁ ভেন্দি একেবাৰে ফ্ৰেছ ঘৰৰ। ভেন্দিখিনি ধুই আমি এনেকৈ টিচু এখনেৰে শুকুৱাই লৈছোঁ, নহ'লে বা আপুনি আগতেই ধুই থ'ব পাৰে, কাৰণ ভেন্দিখিনিত পানী থাকিব নালাগে, তেতিয়া ভেজভেজীয়া হয়। সেইবাবে এই ভেন্দি ভাজিটোৰ বাবে ভেন্দিখিনি আপুনি সদায় শুকান ব্যৱহাৰ কৰিব। এয়া ভেন্দিখিনি আমি এতিয়া কাটিবলৈ আৰম্ভ কৰিছোঁ। মূৰটো আপুনি কাটি ল'ব, সেইটো আমি ব্যৱহাৰ নকৰোঁ। তাৰপিছত ভেন্দিখিনি একেবাৰে সৰু সৰুকৈ কাটিব। দেখিছেনে আমি কেনেকৈ কাটিছোঁ? আমি অসমীয়া ষ্টাইলত যেতিয়া কাটোঁ অকণমান দীঘল দীঘলকৈ কাটোঁ নে নাকাটোঁ? এই ভাজিটোৰ বাবে আপুনি একেবাৰে এনেকৈ মিহি মিহিকৈ কাটিব। এনেকৈ আমি গোটেইখিনি ভেন্দি কাটি পেলাম। খুব ভাল হয় খাবলৈ। আমি নৰ্থ ইণ্ডিয়ান ষ্টাইলত এইটো এটা ভেন্দি ভাজি বনাবলৈ ওলাইছোঁ। দুটা ডাঙৰ চাইজৰ পিঁয়াজ আমি একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। এই ভাজিটোত অলপমান পিঁয়াজ সৰহকৈ দিব লাগে। আনফালে আমি এতিয়া বহল কেৰাহী এখন লৈছোঁ। তেল আমি ইয়াত অলপমান সৰহকৈ ব্যৱহাৰ কৰিম। 4 পৰা 5 টেবুল স্পুন ৰিফাইণ্ড অইল আমি ব্যৱহাৰ কৰিছোঁ। আপুনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি ভালকৈ গৰম হওঁতে আমি তাত 1 টিস্পুন জিৰা মিহলি কৰি দিছোঁ আৰু লগতে দিছোঁ 2টা শুকান জলকীয়া। এইখিনি অকণমান ৰঙচুৱা পৰাৰ পিছত আৰু আমি কাটি থোৱা পিঁয়াজখিনি ইয়াত মিহলি কৰি দিছোঁ। লগতে দিলোঁ আমি আধা টিস্পুন হালধি আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া আমি একেবাৰে ল' টু মিডিয়াম ফ্লেমত এই পিঁয়াজখিনি ভাজিম। প্ৰায় 1 মিনিটমান ভাজিম আমি। এয়া 1 মিনিট হোৱাৰ পিছত আমি কাটি থোৱা ভেন্দিখিনি ইয়াত মিহলি কৰি দিলোঁ। গোটেইখিনি ভালকৈ মিহলি কৰিম আমি এতিয়া। ভেন্দি ভাজি বনাবলৈ বেছি টাইম নালাগে, আপোনাৰ 15 মিনিটমানতে হৈ যায়। বেছিকৈ হেতাৰে লৰাই থাকিব নালাগে। আপুনি এনেকৈ কেৰাহীখনত বহলকৈ মেলি ৰাখি থৈ দিব। ল' টু মিডিয়াম ফ্লেমত নিজে নিজে সিজি থাকিব, নহ'লে ভেন্দিখিনি ভাঙি যোৱাৰ চান্স থাকে। মছলাৰ ভিতৰত আমি ইয়াত ব্যৱহাৰ কৰিলোঁ জিৰা পাউডাৰ আধা টিস্পুন আৰু ব্যৱহাৰ কৰিছোঁ আমি ৰেড চিলি পাউডাৰ আধা টিস্পুন আৰু এয়া দিলোঁ আমি আমচুৰ পাউডাৰ। আমচুৰ পাউডাৰ দিলে খুব ভাল হয়, অলপমান টেঙা টেঙা হয় ভাজিখিনি। যদি আপোনাৰ ওচৰত আমচুৰ পাউডাৰ নাই বা আপুনি আমচুৰ ব্যৱহাৰ নকৰে, তেনেহ'লে নমোৱাৰ আগে আগে আপুনি অকণমান নেমু টেঙা চেপি দিব পাৰে। গোটেইখিনি আমি ভালদৰে মিহলি কৰি দিম। খুব সাৱধানে হেতাখন লৰাব। দেখিছেনে আমি কেনেকৈ লাহে লাহে লৰাইছোঁ, যাতে ভেন্দিখিনি গোটাই গোটাই থাকে। সেয়া লাহে লাহে ভেন্দিখিনি জামুৰিছে আৰু আমি এনেকৈ বহলকৈ ৰাখি ভেন্দিখিনি সিজি থাকিবলৈ দিম ল' টু মিডিয়াম ফ্লেমত। খুব পপুলাৰ ৰেচিপি এইটো, ঘৰে ঘৰে নৰ্থ ইণ্ডিয়াত মানুহে খায়। একেবাৰে আমি শেষত দিলোঁ এয়া বেচনৰ পাউডাৰ 1 চামুচ। বেচন দিলে কি হয় মানে ভাজিটোৰ যিখিনি আপোনাৰ বিজল ভাৱ থাকে সেইখিনি নাইকিয়া কৰি দিয়ে আৰু আপোনাৰ খুব ধুনীয়া এটা ফ্লেভাৰ আহে। যদি ঘৰত বেচন আছে আপুনি নিশ্চয় ব্যৱহাৰ কৰিব। ভাজিখিনি আমাৰ তৈয়াৰ হৈ গ'ল। এয়া চাওক, আমি এনেকৈ বহলকৈ মেলি দিলোঁ আৰু এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে ভাজিখিনি, মুখাকৈ চাই আছে। আমি বহলকৈ তেনেকৈ মেলি ভাজিখিনি সিজিবলৈ দিছোঁ। এইখিনি আপুনি ভাতৰ লগত, ৰুটিৰ লগত যেনেকৈ খাব পাৰে। এইবাৰ এনেকৈ ৰান্ধি খাব আৰু আমাক জনাব কেনেকুৱা লাগিলে। এয়া দেখিছেনে ভাজিখিনি ওচৰৰ পৰা দেখাই দিছোঁ। একেবাৰে মছলা ভিতৰলৈকে সোমাই গৈছে, টেঙা জ্বলা ইমান ভাল হয় স্পাইচি খাবলৈ ভাজিখিনি। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। অতি সোনকালে আৰু এটা নতুন ভিডিঅ' ৰেচিপি লৈ আহি আছোঁ, তেতিয়ালৈকে বাই বাই।